নমস্কাৰ, মৌচুমী কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ এটা সুন্দৰ ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে দহি কচুৰ সৈতে মুৰ্গী মাংস। মুৰ্গী মাংসৰ ৰেচিপিটো মই কেনেদৰে জুতি লগাকৈ বনালোঁ চাওঁ আহকচোন। এতিয়া মই কেৰাহীখনত তেল গৰম কৰি আলুখিনি ভাজি ল'ম। এতিয়া মই ইয়াতে দি দিম শুকান জলকীয়া, তেজপাত, পিঁয়াজ, আৰু কেঁচা জলকীয়া। এতিয়া মই এইখিনি ভাজি ল'ম। পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া মই মাংসখিনি দি 5 মিনিটমান ভাজি ল'ম। মাংসখিনি 5 মিনিটমান ভজা হৈ গৈছে। এতিয়া মই ইয়াত দি দিম নিমখ, হালধি, জলকীয়া গুড়ি, জালুকৰ গুড়ি আৰু মিট মছলা দি গোটেইখিনি ভালদৰে লৰাই ল'ম। এতিয়া মই ইয়াত দি দিম খুন্দি লোৱা আদা নহৰু। এইখিনি মই আকৌ এবাৰ ভালদৰে লৰাই ল'ম। এতিয়া মই এইখিনি 10 মিনিটমান সিজিবলৈ দিম। 10 মিনিট হৈ গৈছে। মাংসখিনি সিজি ফুটিবলৈ ধৰিছে। এতিয়া মই ইয়াত কচুখিনি দি দিম। এতিয়া মই এইখিনি অলপমান লৰাই লৈ 10 মিনিটমানৰ বাবে সিজিবলৈ দিম। দহ মিনিট হৈ গৈছে। এতিয়া মই মাংসখিনি আকৌ এবাৰ ভালদৰে লৰাই দিম। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ ৰেচিপিটো চাই ভাল পায় তেনেহ'লে মোৰ চেনেল মৌচুমীজ কিটচেনটো ছাবস্ক্ৰাইব কৰি দিব। মাংসখিনি আৰু কচুখিনি একেলগে মিহলি হৈ ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই ইয়াত দি দিম পানী। তাৰপিছত এইখিনি মই আকৌ 10 মিনিটমানৰ কাৰণে ভালদৰে উতলিবলৈ দিম। দহ মিনিট হৈ গৈছে। এতিয়া মই এইখিনি ভালদৰে লৰাই ল'ম। মই বনোৱা দহি কচুৰ সৈতে মুৰ্গী মাংস প্ৰস্তুত হৈ গৈছে। আৰু এটা নতুন ভিডিঅ' লৈ অতি সোনকালে আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ। ধন্যবাদ।